भेरगाव बियाबाव फरायसाफोरनो गियान सोरां बिथांखिनि सेक राननानै होदों। আমি খুব ভাল লাগিছে যে বিটিআর সরকার তথা প্রমোদ বড়ো ছাৰৰ নেতৃত্বত যেটো সরকার চলি আছে বিটিসি তেওঁৰ দ্বাৰা যিখিনি উঠি অহা ল'ৰা ছোৱালী যিখিনি পঢ়ি আছে তেওঁলোকৰ কাৰণে খুব এটা ভাল পদক্ষেপ লৈছে যে যোৱা বছৰৰ 10,000তকৈ অধিক ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীক 5,000 টকাকৈ বিটিআৰ চৰকাৰৰ তৰফৰ পৰা আইডিএছ দিয়া হৈছিল। কাৰণ বহুতো দুখীয়া পৰিয়াল আছে তেওঁলোকে কেতিয়াবা মান্থলি ফিজ দিব নোৱাৰে, এডমিশ্যন দিব নোৱাৰে, ড্ৰেছ পাতি কিনি দিব নোৱাৰে, সেইবিলাক যাতে অলপমান সহযোগ হয় ইয়াৰ কাৰণে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যেহেতু 5,000 টকাকৈ আইবিএছ ছাত্ৰ ছাত্ৰীক দিয়া এটা ব্যৱস্থা কৰিছিলে। এই হিচাপে যোৱা বছৰৰ আমাৰ এই ভেৰগাঁও সমষ্টিৰ ডবেচা বড়ো ডাঙৰীয়াৰ নেতৃত্বত 200 জনক দিয়া হৈছিলে যোৱাবাৰ, আৰু এইবাৰো 200 জন আমাৰ ভেৰগাঁও সমষ্টিত পাবলৈ সক্ষম হৈছে। এইবাৰো 10,000তকৈ অধিক ছাত্ৰ ছাত্ৰীক 5,000 টকাকৈ দিয়া হৈছে। গতিকে এই আমাৰ ভেৰগাঁও সমষ্টিত এতিয়া আজি প্ৰতিটো ভিচিডিচিত আমাৰ 14টা আছে, প্ৰতিটো ভিচিডিচিত এই 5,000 টকাকৈ চেক দিয়া হৈছে আৰু ইয়াত 200 জনে পাবলৈ সক্ষম হৈছে। এতিয়া এই আৰ্টিক কাৰ্ড ভিচিডিচিত মানে গোটেই মিলাই 17 জনক ইয়াত 5,000 টকীয়া আইবিএছটো দিয়া হৈছে। 5,000 টকাটো খুব মানে বহুত বুলি আমি ভাবা নাই, তথাপিও কিছুমান দুখীয়া পৰিয়ালৰ মানুহবিলাকে কিছুমান ড্ৰেছ পাতি কিনি দিব নোৱাৰে। এতিয়াতো এনুৱেল এক্সামবিলাক শেষ হ'ল, কাৰোবাৰ মানে মান্থলি ফিজ দিব নোৱাৰাৰ কাৰণে কাৰোবাৰ ৰিজাল্টবিলাক আউট নহ'ব, উইডেল কৰি থৈ দিব, কাৰোবাই মানে হোষ্টেল ফিজ দিব নোৱাৰে, কাৰোবাই এতিয়া নতুনকৈ এডমিশ্যন দিব লাগিলে এডমিশ্যন ফিজ দিব নোৱাৰে। ইয়াৰ কাৰণে যে এইটো যাতে সহযোগ হয় এইটো লক্ষ্য ৰাখি আজি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত সেই আইবিএছটো দিয়া হৈছে। আৰু মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ডবেচা বড়ো ডাঙৰীয়া, তেখেতো খুব দুখীয়া পৰিয়ালবিলাকক চাই তেওঁ মানে বাছনি কৰি পেলাই দিছে, চেয়াৰমেনৰ দ্বাৰা প্ৰাইমাৰী কমিটিবিলাকৰ সদস্যবিলাক লৈ পেলাই তেওঁ বাছনি কৰি দিছে, তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম অংকিতা গুপ্তা। আজি কি পাইছে এইটো চেক? কিহৰ চেক? জ্ঞান চৰণৰ চেক পাইছোঁ। এইটো কোনে দিছে এইটো জানে না নাই? ডবেচা বড়ো আৰু প্ৰমোদ বড়ো ইয়াত চেকহে দিছে। ইয়াত কিমান টকাৰ চেক আছে এইটো জানে না নাই? 5,000। কি ক্লাছত পঢ়ে তুমি? ছেকেণ্ড ইয়াৰ, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম পূজা বড়ো। পূজা বড়ো, কৈ দিয়ক এতিয়া এই সেইখিনি পাই ফালে কেনেকৈ লাগিছে? ভালে লাগিছে। কি ক্লাছত পঢ়ে? এতিয়া কি ক'ব বিচাৰে চৰকাৰক? থেংক ইউ ক'ব বিচাৰিছোঁ। থেংক ইউ। কাক থেংক ইউ দিছে এতিয়া? প্ৰমোদ বড়ো আৰু ডবেচা বড়োক সেইখিনি দিয়াৰ কাৰণে। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম মামণি চক্ৰৱৰ্তী। বৰ্তমান জ্ঞান আঁচনিৰ ফালৰ পৰা চেক এখন বিতৰণ কৰিছে ল'ৰা ছোৱালীৰ বাবে। ধন্যবাদ জ্ঞাপন কৰিব খোজোঁ আমাৰ ডাঙৰীয়া প্ৰমোদ ছাৰ দেৱলৈ আৰু ডবেচা ছাৰলৈ। ভাল লাগিল চেকখন দিয়াৰ বাবে, আমাক সাহায্য দিয়াৰ বাবে। এতিয়া কি ক্লাছত পঢ়ি আছে? মই ছেকেণ্ড ইয়াৰ ফাইনেল দিছোঁ এইবাৰ। बेराम आजार जानाय सुबुंफोरनि थाखाय इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां खाबुफोर लाबोदों। बे इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टाराव गोबां बेराम जानाय सोखानो हाग्रा मोजां रोंगौथि गोनां डक्टरफोर दं। क'क्राझार सहरनि खारगामि निउ फ्लाइअभारनि साखाथियाव थानाय इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां फेसिलिटिज एबा खाबुफोर फोसावदों। इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारनि फेसिलिटिफोरानो जाबाय ऑब्स्टेट्रिक्स एन्ड गायनेकोलॉजी, जेनेरेल सार्जारि, अर्थोपेडिक सार्जारि, लेबोरेटरी, अल्ट्रासोनोग्राफी, कैजुअलिटी, पेडियाट्रिक्स, पेथोलॉजी, फार्मेसी, लापारोस्कोपी सार्जारि, NICU, एक्स-रे आरो इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। निखावरि सुबुंफोरनो इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा रेहाय होनाय जागोन आरो बेराम आजारफोरखौ बे इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टाराव मोजाङैनो देहाखौ फाहामथाय लाफैनो हागोन। खम बेसेनाव जायखिजाया समावनो अपारेशन खालामनो हानाय जागोन। आबुङै खौरां लाहरनो थाखाय 9395024949 जानबुं नाम्बाराव खौरां लाहरनो हागोन आरो इमेल iswarfoli30june@gmail.com आव जगाजग खालामनो हागोन। नमस्कार, মই ঈশ্বৰ পলিক্লিনিক ৰিচাৰ্চ চেণ্টাৰৰ সুপাৰিনটেণ্ডেণ্ট ডক্টৰ CK ডিমাৰে কৈছোঁ। আমাৰ এই ঈশ্বৰ পলিক্লিনিক ৰিচাৰ্চ চেণ্টাৰটো কোকৰাঝাৰৰ খাৰগাঁৱৰ
ফ্লাইঅভাৰৰ তলতে এইটো নতুনকৈ আৱাস স্থাপিত হৈছে এটা নাৰ্ছিং হোম। ইয়াতে আমাৰ এই নাৰ্ছিং হোমত বিভিন্ন বিভাগৰ চিকিৎসা কৰা হয়, যেনেকৈ অৰ্থপেডিক্সৰ আৰু গাইনকলজি আৰু তাৰপিছতে জেনেৰেল চাৰ্জাৰী, আৰু আমাৰ ইয়াতে জেনেৰেল চাৰ্জাৰী হোৱাৰ লগতে লেপাৰস্কোপিক অপাৰেশ্যনো হয়। আমাৰ ইয়াতে সুবিধা আছে, যেনেকৈ আমাৰ লেবৰেটৰী আছে, এক্সৰে, ছ'ন'গ্ৰাফি, এইবিলাক সম্পূৰ্ণ আমি ৰাইজক ছাৰ্ভিচ দিবৰ কাৰণে যুগুতাইছোঁ। ৰাইজ আমাৰ ইয়াতে OPD যিটো মানে বহিৰ্বিভাগৰ ৰোগী চোৱা হয়, সেইটো আমাৰ চোৱা হয়। তাৰোপৰি দিনে ৰাতিয়ে আমাৰ ইয়াতে অপাৰেশ্যন কৰা হয়। গোটেইখিনি সুবিধা আপোনালোকে পাব। ইয়াৰ উপৰিও যিসকল লোক আৰ্থিকভাৱে তেওঁলোকৰ দুৰ্বল, তেওঁলোকক আমি ৰেহাই ৰেটত আমি চিকিৎসা কৰিবৰ কাৰণে যত্ন কৰিম।